নমস্কাৰ খুলুমবাই 12 সংখ্যক ইউবিপিৰ সাধাৰণ অধিৱেশনৰ আজিৰ মুকলি সভাৰ মাননীয় সভাপতি মনোৰঞ্জন বসুমতাৰী ডাঙৰীয়া অভ্যৰ্থনা সমিতিৰ সভাপতি তথা জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ চেয়াৰমেন শ্ৰী অনিল বসুমতাৰী ডাঙৰীয়া CM মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ EM GM সকল UBPৰ বিষয়ববীয়াসকল আৰু নিমন্ত্ৰিত অতিথি ইতিমধ্যে বহুত দীঘলীয়াকৈ সকলোকে পৰিচয় কৰাই দিছে মই নাম নলওঁ ইয়াত উপস্থিত থকা আমন্ত্ৰিত অতিথিসকল উপস্থিত ৰাইজ মোৰ পিতৃ মাতৃ ভাই ভনী বন্ধু বান্ধৱসকল আপোনালোক সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাই আৰু UBPৰ এই অধিৱেশন আপোনালোকে সফল কৰি তুলিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে ৰামেশ্বৰ ৰামচিয়াৰী যাৰ স্মৃতিত আজিৰ এই মেইন পেণ্ডেল নিৰ্মাণ কৰা হৈছে তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তাৰ পাছত আজি BTCৰ বাহিৰত এখন বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল হৈছে আজি বড়ো জাতি লগতে অন্যান্য জনজাতিসকল এটা সময়ত যি আমি পিছপৰা অৱস্থাত আছিলোঁ সেই আন্দোলন কৰিছিলোঁ সশস্ত্ৰ সংগ্ৰাম হৈছিল বোমা ফুটিছিল ফায়াৰিং হৈছিল মানুহ মৰিছিল আমাৰ মাজৰে বহুতজন শ্বহীদ হ'ল সেই অৱস্থাৰ পৰা শান্তি চুক্তিৰ জৰিয়তে সমস্যা সমাধান কৰি আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰা আৰু শেহতীয়াকৈ স্বয়ং প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উপস্থিত হৈ 10,000 বড়ো চিখলাৰ যি বাগুৰুম্বা নৃত্য অনুষ্ঠিত কৰি বিশ্বক পৰিচয় কৰাই দিলে বড়ো জনজাতিসকলক তাৰ বাবে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ মই তৃতীয়তে ধন্যবাদ জনাইছোঁ আপোনালোকক অসমৰ জনজাতি ৰাইজে দীঘলীয়া আন্দোলন কৰিলে বহুত মানুহ মৰিল বহুত ক্ষয় ক্ষতি হ'ল কিন্তু তাৰ বিনিময়ত আজি আমি আটাইতকৈ ডাঙৰ জনজাতিসকলে যি বস্তু লাভ কৰিছে সেইটো হ'ল যে আজি আমি সন্মান লাভ কৰিছোঁ ইজ্জত লাভ কৰিছোঁ অসমৰ ভাৰতবৰ্ষৰ অন্যান্য জাতিগোষ্ঠীৰ সমানে সমানে এক ভাৰতীয় নাগৰিক হিচাপে আমি সন্মান লাভ কৰিছোঁ আৰু এই স্বায়ত্তশাসিত পৰিষদ লাভ কৰিছোঁ ইয়াৰ কাৰণে প্ৰধান কৃতিত্ব যদি মই দিব লাগে তেনেহলে আপোনালোকক দিব লাগিব সাধাৰণ ৰাইজক খেতিয়কক শ্ৰমিকক ছাত্ৰ ছাত্ৰী যুৱক যুৱতী বুদ্ধিজীৱী শিক্ষক কৰ্মচাৰী আপোনালোকক এই সন্মান দিব লাগিব মই সকলোকে মোৰ তাৰ কাৰণে মোৰ নমস্কাৰ জনাইছোঁ মই সেলুট জনাইছোঁ বড়োসকল মাইনৰিটি দুই ধৰণে মাইনৰিটি এক আমি ইথনিক মাইনৰিটি নৃগোষ্ঠীয়ভাৱে জনগোষ্ঠীগতভাৱে আমি সংখ্যালঘু আমাৰ জনসংখ্যা কম দুই নম্বৰ লিংগুইষ্টিক মাইনৰিটি ভাষিক সংখ্যালঘু হয় যে ভাষাভাৱেও আমি সংখ্যালঘু যিহেতু নৃগোষ্ঠীগতভাৱে ইথনিকেলি আমি মাইনৰিটি অসমখন এখন বহুত ডাঙৰ ৰাজ্য অসমখন এখন বহুত ডাঙৰ ৰাজ্য অসম চৰকাৰে হদিয়াৰ পৰা ধুবুৰীলৈ বহুত ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিব লাগে কিন্তু তাৰ মাজত সৰু সৰু জনগোষ্ঠীৰ সৰু সৰু সমস্যাবিলাক উপেক্ষা কৰা যায় অৱহেলা কৰা যায় সেইবিলাক চৰকাৰে তাৰ দায়িত্ব ল'ব নোৱাৰে
সেইকাৰণে ইথনিক মাইনৰিটিৰ কাৰণে আমি স্বায়ত্তশাসিত পৰিষদ দাবী কৰিছিলোঁ আৰু আজি আনন্দৰ কথা যে অসমত জনজাতিসকলৰ বাবে 7খনকৈ স্বায়ত্তশাসিত পৰিষদ অসম চৰকাৰে প্ৰতিষ্ঠা কৰিছে ৰাজ্য চৰকাৰৰ আইনৰ অধীনত আৰু এই স্বায়ত্তশাসিত পৰিষদে আজি এই ইথনিক মাইনৰিটিসকলৰ সুৰক্ষা তেওঁলোকৰ নিৰাপত্তা তেওঁলোকৰ নিজস্ব জনগোষ্ঠীয় সমস্যা সেইখিনি সমাধান কৰাৰ কাৰণে বিশেষ পদক্ষেপ ল'ব পাৰিব বুলি আমি আশা ৰাখোঁ সংগ্ৰাম সদায় চলিব আন্দোলন কেতিয়াও বন্ধ নহয় আন্দোলন আমি সদায় কৰিব লাগিব খালি আন্দোলনৰ পাৰ্থক্য এটা আছে যেতিয়া চৰকাৰে আন্দোলনকাৰী ৰাইজৰ কথা নুশুনে তেতিয়া শুনি পোৱাবৰ কাৰণে আমি ৰাস্তাত ওলাই ইনকিলাব জিন্দাবাদ কৰিব লাগে আমি প্ৰচেছন কৰিব লাগে কিন্তু যেতিয়া চৰকাৰে কথা শুনে তেতিয়া চৰকাৰখনৰ লগত মিলি একেলগে কাম কৰিব লগা হয় আজি আমাক বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক দায়িত্ব দিয়া হৈছে এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে কাম কৰিব লাগিব আগতে ৰাস্তাৰ আন্দোলন কৰিছিলোঁ আগতে আমি গণসমাৱেশৰ আন্দোলন কৰিছিলোঁ আৰু এতিয়া সেই আন্দোলন সৰব আন্দোলন আছিল এতিয়া আমি নীৰৱ আন্দোলন কৰিব লাগিব কামৰ আন্দোলন কৰ্মৰ আন্দোলন কৰিব লাগিব আমাৰ জাতিটোক আমাৰ আগুৱাই নিয়াৰ কাৰণে আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে গতিকে এই যে কামৰ আন্দোলন চৰকাৰ আৰু বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল UBPO আমি মিলি পেলাই ইয়াৰ সমাধান উলিয়াব লাগিব চুক্তি এখন সহি হ'ল চুক্তিৰ দফাবিলাক কাৰ্যকৰী কৰিব লাগে এই কাৰ্যকৰী UBPOও অকলে কৰিব নোৱাৰে চৰকাৰেও অকলে কৰিব নোৱাৰে তাৰ কাৰণে মিলিতভাৱে কৰিব লাগিব আজি যিখিনি কথা ইয়াত খন্তেক আগত মনোৰঞ্জন বসুমতাৰীয়ে উল্লেখ কৰি গ'ল প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে আমি পদক্ষেপ লৈছোঁ মই UBPOৰ লগত মোৰ কিমানবাৰ আলোচনা হৈছে মই গন্তি কৰা নাই অসংখ্যবাৰ আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে মই আজি আপোনালোকক ক'ব বিচাৰোঁ যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সমষ্টি নিৰ্ধাৰণৰ কাম 99% কমপ্লিট হৈছে মাত্ৰ 1% বাকী আছে যিটো সম্পূৰ্ণ হ'ব আৰু বিধানসভা নিৰ্বাচনৰ পাছতে আমাৰ কেইবাখনো কাউন্সিলৰ ইলেকশ্যন পেণ্ডিং আছে মিচিং অট'নমাছ কাউন্সিল সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ নিৰ্বাচন তাৰ ইলেকশ্যনৰ পাছতে অনুষ্ঠিত হ'ব সেই কথাটো আজিয়ে মই আপোনালোকৰ আগত ঘোষণা কৰি দিছোঁ এবাৰ নিৰ্বাচন হৈ গ'লে নিৰ্বাচিত পৰিষদখনে বেছি দায়বদ্ধতাৰে কাম কৰিব পাৰিব আমি আমাৰ ভাষা আন্দোলনৰ কথা সকলোৰে মনত আছে আমি তেতিয়া মই সৰু আছিলোঁ মই মেট্ৰিক পাছ কৰিছোঁ 78ত কলেজত শুনিছোঁ তেতিয়া আহি যেতিয়া জানা হৈছোঁ বুজা হৈছিলোঁ যে বড়োসকলে নিজৰ মাতৃভাষাৰ মাধ্যমৰ কাৰণে স্ক্ৰিপ্টৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল 18 জন শ্বহীদ হ'ব লগা হৈছিল মোৰো তেজ গৰম হৈ গৈছিল কিয় হ'ব লাগে যে নিজৰ ভাষাৰ কাৰণে নিজৰ দেশত মানুহ শ্বহীদ কিয় হ'ব লাগে মোৰো তেতিয়া তেজ গৰম হৈছিল আৰু সেই কাৰণ বিভিন্ন কাৰণ যি আছিল জনজাতি সংগঠন কৰাৰ ইও এটা কাৰণ আছে আজি বড়ো মিডিয়াম কলেজ পাইছে ইউনিভাৰ্চিটি পালে বড়ো মিডিয়ামৰ শিক্ষানুষ্ঠানৰ নিৰ্দিষ্ট কিছুমান সমস্যা আছে তাক সমাধান কৰিব লাগিব আৰু কৰাৰ কাৰণে আমি পদক্ষেপ লৈছোঁ BTC চুক্তিৰ 6.6.3 যি দফা আছে কেইদিনমান পাছত প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰ্টেল খোল খাব সকলোৱে পৰ্টেলত আবেদন কৰিব পৰ্টেলত এনেকুৱা নহয় যে কিছুমান চৰ্ত থাকিব চৰ্ত সাপেক্ষেহে প্ৰভিন্সিয়েলাইজেশ্যন আবেদন কৰিব পাৰিব তেনেকুৱা নহয় নিশ্চৰ্তভাৱে আবেদন কৰিব পাৰিব আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত চৰকাৰে ল'ব
আৰু চৰকাৰে এই ভেঞ্চাৰ স্কুলৰ সমস্যা ইয়াক চিৰদিনৰ কাৰণে সমাধান কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে বড়ো মিডিয়াম এটা স্পেচিয়েল কনসিডাৰেশন থাকিব মই ইতিমধ্যে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলৰ লগত কথা পাতিছো যে যিসকল বড়ো মিডিয়ামৰ স্কুল ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী দীৰ্ঘদিন ধৰি তেওঁলোকে সেৱা আগবঢ়াই আহিছে কিন্তু এতিয়া প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাত নপৰে সেইকাৰণে প্ৰভিন্সিয়েলাইজেশ্যন নহয় কিন্তু তেওঁলোকৰ ৰেকৰ্ড ডাইস ইউডাইসত আছে মই কৈছো বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলে তেওঁলোকৰ দায়িত্ব লওক 60 বছৰ বয়স পৰ্যন্ত তেওঁলোকৰ যদি টিউটৰ হয় টিউটৰ হিচাপে সমহাৰত পাবলগীয়া দৰমহা যদি টিচাৰ হয় টিচাৰ হিচাপে পাবলগীয়া দৰমহা বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলে সেই দৰমহা দিব আৰু সেই পইচা অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগে উপৰঞ্চি এক্সট্ৰা পইচা আমি বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলক দিম চিৰদিনৰ কাৰণে নহয় সেই শিক্ষক কৰ্মচাৰীসকল 60 ইয়াৰ্স হোৱালৈকে আৰু তেওঁলোকৰ যেতিয়া 60 বছৰ হৈ যাব চৰকাৰে তাত নিয়মিত শিক্ষক নিযুক্তি দিব বিটিসিত স্পেচিয়েল টেট হল এতিয়া বিটিসিয়ে সিদ্ধান্ত লৈছে যে বিটিসিত শিক্ষকৰ বড়ো মিডিয়াম টিচাৰ হ'বলৈ হলে তেওঁ বিটিসিৰ বাসিন্দা হ'ব লাগিব তেতিয়াহলে বিটিসিৰ বাহিৰত কি হ'ব এইবাৰ আমি বিটিসিৰ বাহিৰৰ কাৰণে আউটসাইড বিটিসি তাৰ মানে বিকেডব্লিউএসি এৰিয়াৰ কাৰণে স্পেচিয়েল টেট পৰীক্ষা আমি অনুষ্ঠিত কৰিছো বড়ো মিডিয়ামৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিছো যাৰ দ্বাৰা আমি আউটসাইড বিটিসি যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত যাতে আমি শিক্ষক নিযুক্তি আমি দিব পাৰো আৰু আমি দিম কেইখনমান কলেজৰ সমস্যা আছে জুনাই কলেজ সৰুপথাৰ কলেজ মাজবাট কলেজ মই ইয়াত আহি পাওঁতে বহিবলৈ পোৱাই নাই মোৰ আগত কাগজ দিলে ইয়াৰো সমাধান বড়ো ডিপাৰ্টমেণ্টৰ পোষ্ট ক্ৰিয়েট কৰাৰ যি সমস্যা আছে সেইখিনিও আমি সমাধান কৰিম তাত কোনো কেদিন দুদিন দেৰি হ'ব পাৰে কিন্তু নকৰাৰ কোনো কথা নাই আৰু বড়ো মিডিয়ামক আউটসাইড বিটিসি এলপিৰ পৰা ইউনিভাৰ্চিটিলৈকে আমি আগুৱাই নিয়াৰ দায়িত্ব অসম চৰকাৰৰ আছে আমি বিকেডব্লিউএসিৰ লগত মিলি পেলাই আমি এইখিনি আগুৱাই লৈ যাম বিকেডব্লিউএসিক মই এটা কথা ধন্যবাদ জনাম মই খোলাখুলি কথা কোৱা মানুহ আমাৰ অটোনমাস কাউন্সিল বিলাক বহুত অটোনমাস কাউন্সিলে কেৱল স্কিমক লৈ ব্যস্ত হৈ থাকে যে পুঁজি আহিছে এই পুঁজিত কি স্কিম ধৰা হ'ব ক'ত ৰূপায়ণ কৰা হ'ব কিন্তু জাতিটোৰ কিছুমান সমস্যাক লৈ পেলে জড়িত নহয় মই বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলক কৈছিলো যে আউটসাইড বিটিসিৰ বড়ো মিডিয়াম স্কুলৰ সমস্যাটো আপোনালোকে লওক আপোনালোকে স্কুলে গৈ সাৰ্ভে কৰক আৰু কেনেকৈ এই প্ৰভিন্সিয়েলাইজেশ্যনৰ সমস্যা সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰক আন্তঃগাঁথনিৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰক মই বিকেডব্লিউএসিৰ মই ধন্যবাদ জনাম মোৰ কথা শুনি তেওঁলোকে গাঁৱে গাঁৱে গৈছে স্কুলে তেওঁলোকে সাৰ্ভে কৰিছে আৰু সাৰ্ভে কৰাৰ ৰিপৰ্ট আনি মোক তেওঁলোকে দাখিল কৰিছে কি কৰিব লাগিব তাৰ একশন প্লেন এটা মোক দিছে আৰু বিকেডব্লিউএসিৰ এই নেতৃত্বই যদি আহি থকা দিনতো বড়ো মিডিয়ামৰ শিক্ষাক লৈ পেলে তেওঁলোকৰ এই প্ৰচেষ্টা থাকে মই ভাবো যে বড়ো মিডিয়ামৰ বড়ো ৰাইজৰ শিক্ষাৰ কোনো সমস্যা নাথাকে ইয়াক আমি বড়ো মিডিয়ামক এটা আমি শক্তিশালী মিডিয়াম হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিম মাটিৰ কিছু সমস্যা আছে একেই সকলো জনজাতি ৰাইজৰ আমি সমাধান কৰি আহিছো কেইদিনমান পাছত ধেমাজি জিলাতে প্ৰায় 25,000 পট্টা আমি বিতৰণ কৰিম মাননীয় মুখ্যমন্ত্ৰী আহিব 25,000 পট্টা বিতৰণ কৰিম কিন্তু শেষ নহয় তাৰ পাছতো আমি আকৌ আমাৰ ৰেভিনিউ পট্টাও আছে আৰু ফৰেষ্ট এৰিয়াৰ পট্টাও আছে দুইবিধ পট্টা মিলাই 25ৰ পৰা 30,000 পট্টা আমি বিতৰণ কৰিম ইয়াতো সৰহসংখ্যক জনজাতি মানুহে থাকিব আন এটা সমস্যা
যে বড় কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলকে ধৰি আজি মিচিং অট'নমাছ কাউন্সিলেও দাবী কৰিছে যে সাংবিধানিক মৰ্যাদা লাগে। ৰাভায়ো কৈছে সাংবিধানিক মৰ্যাদা লাগে, তিৱাও কৈছে সাংবিধানিক মৰ্যাদা লাগে। মই কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত দিল্লীত অমিত শ্বাহজীৰ লগত আলোচনা কৰিছিলোঁ আৰু কালিও মঞ্চতে অমিত শ্বাহজীয়ে মোক কেইটামান প্ৰশ্ন সুধিছে। মোক সুধিছে कितने ऐसा काउंसिल है? मैं कुछ जनजाति काउंसिल 7 है और बाकी गैर जनजाति का भी काउंसिल है। किसी के जनजाति काउंसिल का समस्या पहले समाधान करना होगा, सभी काउंसिल का रिपोर्ट मुझे भेज देना। अर्थात अकल मिसिंग অট'নমাছ কাউন্সিল নহয়, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলকো সাংবিধানিক এটা মৰ্যাদা দিয়াৰ কাম আহি থকা দিনবিলাকত আমি একেলগে কৰিম। সেই জাবানটো মই আপোনালোকক দিছোঁ আৰু মই জীয়াই থকালৈকে ইয়াৰ নেতৃত্ব দিম। মোৰ কাণৰ ওপৰত মই অকল মিচিং অট'নমাছ কাউন্সিলৰ দায়িত্ব নাই, সোণোৱালৰ, দেউৰীৰ, ঠেঙালৰ, বড়ো ৱেলফেয়াৰৰ, ৰাভা হাছঙৰ, তিৱা কাউন্সিলৰ আটাইকেইখন কাউন্সিলৰ দায়িত্ব মোৰ কান্ধৰ ওপৰত আছে আৰু মই ৰাইজক মই জাবান দিছোঁ যে কাৰো প্ৰতি কোনো বৈষম্য নকৰাকৈ এই আটাইকেইখন কাউন্সিলকে সমমৰ্যাদা সাংবিধানিক স্বীকৃতি দিওৱাৰ কাৰণে মই কাম কৰিম। আমাৰ চৰকাৰখনে কাম কৰি আছে, আমি ইয়াক সমাধানৰ পথলৈ আমি লৈ যাম বুলি মই আশা ৰাখিছোঁ। ৰাজনীতি গণতান্ত্ৰিক ৰাজনীতি, সেই ৰাজনীতিত আমি অংশীদাৰী হ'বই লাগিব। ৰাজনীতিৰ অংশীদাৰী হ'ব নোৱাৰিলে আমি গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমাৰ সমস্যাবিলাক সমাধান কৰাত আমি প্ৰব্লেমৰ মুখামুখি হ'ম। আৰু ৰাজনীতিত অংশীদাৰী হ'লে কেৱল পোৱাটো চালে নহ'ব, দিয়াটোও চাব লাগিব। কেৱল পোৱাটো বিচাৰ কৰিলে নহ'ব, আমি দিয়াটো বিচাৰ দিব লাগিব। আহি থকা দিনত পুনৰবাৰ শক্তিশালী এখন চৰকাৰ গঠন কৰা, যিখন চৰকাৰ আমাৰ পক্ষৰ, এইখন চৰকাৰ আমাৰ পক্ষৰ। আহি থকা দিনত পুনৰ এখন শক্তিশালী চৰকাৰ গঠন কৰাৰ কাৰণে BTCৰ বাহিৰত থকা বড়ো জনগণে সৰ্বান্তকৰণে আপোনালোকে অংশগ্ৰহণ কৰি সহায় সহযোগিতা কৰি আপোনালোকৰ চৰকাৰ এখন গঠন কৰি ল'ব বুলি মই আশা ৰাখি আহ্বান জনাই পুনৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।